ইউটিউব চেনেল তীৰথৰেখালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, আমি প্ৰকৃতি প্ৰদত্ত ঔষধি দ্ৰব্যৰ গৱেষক তথা আধ্যাত্মিক সাধক ৰাতুল বৰুৱা। বন্ধুসকল, অসমৰ এক যুগ সন্ধিক্ষণত এই অসম ভূমিত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। কলিমলৰ পৰা লোকক উদ্ধাৰ কৰি পৰম গতি দিয়াৰ অৰ্থে তেৰাই যুগোপযোগী এখন নাম ধৰ্ম প্ৰৱৰ্তন কৰে। পৰম গুৰুজনাৰ সিংহাস্বৰূপ দ্বিতীয়জনা গুৰু বহাৰপু মাধৱ গুৰুজনাই তেৰাৰ নাম ধৰ্মত বহুখিনি ইন্ধন যোগায় আৰু এইদৰে এটি যুগজয়ী কালজয়ী মহাপুৰুষীয়া ধৰ্ম প্ৰৱৰ্তন কৰে, যাৰ ছত্ৰছায়াৰ তলত থাকি আজিকোপতি জ্ঞাত অজ্ঞাত শতসহস্ৰ লোকে পৰমানন্দ সুখত মজি ইহলোকত ভক্তি আৰু পৰলোকত মুক্তি সাধন কৰিবলৈ সমৰ্থ হৈছে। পৃথিৱীৰ আন ধৰ্মত বিৰল শৰণ আৰু ভজন ব্যৱস্থা গুৰু দুজনাই আমাক দি গ'ল। এক দেৱ এক সেৱ বুলি মূলমন্ত্ৰ আগত প্ৰকট কৰি দৈৱকীনন্দন শ্ৰীকৃষ্ণদেৱক ইষ্টদেৱ বুলি চিনাই দিলে। ভাগৱত শাস্ত্ৰৰ লগত পৰিচয় কৰালে আৰু ভগৱন্তৰ নামৰ শ্ৰৱণ কীৰ্তনৰ প্ৰচাৰ কৰালে। কীৰ্তনত উল্লেখ আছে যে আগম পুৰাণ যত বেদান্তৰ তাৎপৰ্য জানি কৰা ভকতি কহাৰ শ্ৰৱণ কীৰ্তন বিনা আন পুণ্যে নাপায় জানা ইটো ঘোৰ সংসাৰৰ পাৰ। একাদশ ভাগৱতত বৰ্ণিত মতে কৃষ্ণই প্ৰিয় ভক্ত উদ্ধৱক কৈ গৈছে যে সাংসাৰিক লোকৰ বাবে ভক্তিমাৰ্গ শ্ৰেষ্ঠ। আকৌ ভগৱানক সন্তুষ্ট কৰি তেওঁৰ প্ৰিয় পাত্ৰ হ'বৰ বাবে শ্ৰৱণ কীৰ্তন উত্তম মাধ্যম। গুৰুজনাই এই কথা সাৰোগত কৰি মানুহে যাতে নিৰন্তৰে ভগৱন্তৰ চিন্তা চৰ্চাত বিভোৰ থাকিব পাৰে, সেই অৰ্থে 14 প্ৰসংগৰ ব্যৱস্থা কৰি গৈছে। মূল থান সত্ৰসমূহত আজিও এই 14 প্ৰসংগ বৰ্তি আছে। সকলো কুশলে থাকক, শান্তিৰে থাকক।